হে গাইজ গুড মৰ্ণিং মই ধন পূজাই আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ধন পূজা গগৈ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে আৰু মোৰো ভালেই, ইমানো ভাল নহয়, গাটো বৰ এটা ঠিক নহয়। আজি ভিডিঅ'টো বিচনাৰ পৰাই আৰম্ভ কৰিছোঁ। আজি প্ৰেক্টিছো যোৱা নহ'ল মোৰ, ৰাতিপুৱা বৰষুণ দিলে শুই থাকিলোঁ, প্ৰেক্টিছ যোৱা নহ'ল। আজিতো প্ৰেক্টিছ যোৱা নহ'ল মোৰ। চ' এতিয়া মই কলেজ যাব ওলাইছোঁ, 9টা বজাৰ পৰা ক্লাছ আছে আৰু এনেকুৱা হয় মানে মোৰ বেলেগ ভিডিঅ' বনাবলৈ সময় নাইকিয়া হৈ গৈছে। সময় নাইকিয়া নহয়, সময়টো মিলাব পৰা নাই, কাৰণ মই ৰাতিপুৱা 5টা বজাত উঠিব লাগে। উঠি পিনে 5:35 পৰা মোৰ প্ৰেক্টিছ থাকে, আকৌ আহি কলেজ যাব লাগে, কলেজৰ পৰা আহি আকৌ মই 2টামান বজাত প্ৰেক্টিছলৈ ওলাই গৈ যাব লাগে, 2:45 পৰা প্ৰেক্টিছ থাকে। সেইকাৰণে মানে ভিডিঅ' বেলেগত গৈ ক'ৰবাত গৈ ভিডিঅ' বনাব পৰা হোৱা নাই, টাইমটো মিলা নাই। শনিবাৰ, দেওবাৰ, সোমবাৰ, মঙলবাৰ মোৰ ৰাতিপুৱা পাছবেলা 2টা বেলাই প্ৰেক্টিছ থাকে। সেইকাৰণে মানে মই বেলেগত গৈ ভিডিঅ' বনাব পৰা নাই। চেষ্টা কৰিম ভিডিঅ' দিবলৈ আপোনালোকৰ মাজলৈ, নতুন নতুন ভিডিঅ' আনিবলৈ। আৰু এইকেইদিন মানে অকল প্ৰেক্টিছ ৰুম, কলেজ, তাৰ বাহিৰে একো মোৰ ভিডিঅ' দিয়া হোৱা নাই। ফুলখিনি ইমান ধুনীয়া লাগিছে নহয়। খোলা হয়, ইয়াত খোকা আছে, জাকৈ আছে, খালৈ আছে, তাৰপাছত এখন কি জানো, এখন সৰু জাকৈ আৰু এইটো মুখা, তাৰপিছত এয়া দোলা হয় আৰু এইবোৰ কিবা কিবি আছে, এখন তাঁতৰ শাল, এখন হাফুৰা হয় সৰু, এইফালে আছে এখন শৰাই, এইটো চাংঘৰ, কিমান ধুনীয়াকৈ থৈছে বস্তুবোৰ আমাৰ বিভাগে সামৰি। কিছুমান সঁজুলি, এইটো হ'ল চেৰেকী, এইটো যঁতৰ, তাৰপাছত এইফালে আছে মাকু, বৰ চেৰেকী, সৰু চেৰেকী, কিবা কিবি আছে, মই ভালকৈ নাজানো বাৰু। আৰু হলি আছে, এইটো হ'ল বৰতোলা, এইটো বৰতোলা কি বুলি কয় নে, চুঙা, বৰতোলা চুঙা হয়। আৰু ইয়াত আছে কিছুমান, এইটো ঢেঁকী, এইটো নাঙল, এনেকৈ আৰু এখন কোৰ, এনেকৈ আৰু আমাৰ অসমীয়া বিভাগে আমাৰ পুৰণা বস্তুবোৰ সাঁচি ৰাখিছে ধুনীয়াকৈ। তাকে আপোনালোকক অকণমান দেখাই দিলোঁ। কলেজৰ পৰা আহি মেলি ভাত পানী খাই গৈ প্ৰেক্টিছ গ'লোঁ আৰু এতিয়া মই যাব ওলাইছোঁ টাউন। সন্ধিয়া মানে এতিয়া 5:30 মানে বাজিব হ'ল আৰু এতিয়া যাওঁ টাউনলৈ। বহুত দিন টাউন যোৱা নাই, গৈ আহোঁগৈ আজি। এতিয়া আমি টাউনলৈ আহি আছোঁ আৰু টাউন পামগৈ আৰু। এজনী মোৰ লগৰজনী সদায় দেখিয়ে থাকে আৰু এজনী ভণ্টি, এজনীৰ নামটো কি? কৃষ্ণা দেই। কোন ক্লাছত পঢ়ি আছা? এবাৰ হাই ছেকেণ্ডেৰী একদম ফাইনেল দিছোঁ আৰু। আহি আছোঁ আৰু টাউনলৈ। এইবোৰ মানে অকণমানকৈ যদি গাড়ী এখন বহুত দূৰত থাকে আহিবলৈ ভয়, কি যে হ'ব নহয়। কি কিনিবি আজি? কোনে কি কিনিবি? মই আজি বাঁহী এটা কিনিম। তই কি কিনিবি? কি কিনিবি? কোনে বজাব? নাচিব কোন? টাউন পাইছোঁহি আৰু। এইখন নাওকা ফাৰ্নিচাৰ হয়। ইয়াত যদি কাৰোবাৰ কিবা কিবি বস্তু লাগে পাব আৰু। আমি এতিয়া পালোহি আমাৰ গোলাঘাটৰ বাটাৰ পইণ্ট। ये मोमो वाला বাঁহী ক'ত ওলাই? অঁ নাহি সেইফালে বিয়া সেইফালে যাওঁ আকৌ। মাহী কিনিবিয়ে নেকি মানে? মাহী নাই দেখোন। আইচক্ৰীম বাটটো উলিয়াইছিলে
বা আগতীয়াকৈ খালে নোখোৱা মানুহ আগতীয়াকৈ খালে আমাৰ ঠাণ্ডাখন আইচক্ৰীম বাঁহী বজাইছে কিনিব হেৰি বাঁহী কালেকশ্যন কৰি আছে সিহঁতি নাচ গগনাবোৰ ঘুগুনি খাম এতিয়া আধা ৰাস্তাৰ পৰা ঘুগুনি খাবলৈ ঘূৰাই আনিছোঁ চাওঁ কোনজনী আছে চাওঁ এইজনী আধা ৰাস্তাৰ পৰা ঘুগুনি খাবলৈ ঘূৰাই আনিছোঁ এজনী ঘুগুনি মেইন ঘুগুনি আমি টাউনৰ পৰা আহিলোঁ বাঁহীও কিনিলোঁ আৰু ভিডিঅ'টো এতিয়া আমি এইখিনিতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব হা বাই বাই গুড নাইট